আসসালামু আলাইকুম ওরহমতুল্লাহি ওবারাকাতুহু প্রিয় বন্ধুসকল কেনেকুৱা আছে নিশ্চয় ভাল ময়ো ভাল আছোঁ আলহামদুলিল্লাহ আজি যিটো বিষয় লৈ আপোনালোকৰ সন্মুখত আলোচনা কৰিবলৈ ওলাইছোঁ সেইটো হৈছে কৰোনা ভাইৰাছ ইতিমধ্যে কৰোনা ভাইৰাছক লৈ বহুত হৈচৈ চলি আছে এই দেশখনৰ ভিতৰত আপুনি নিশ্চয় অৱগত ইতিমধ্যেই প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই কৰোনা ভাইৰাছক লৈ লকডাউন ঘোষণা কৰিছে এই দেশখনত কিছুদিনৰ পৰা এই লকডাউন চলি আছে এই লকডাউনৰ ভিতৰতো বহুত ঘটনা ঘটি আছে আপোনালোকে নিশ্চয় জানে বহুতো মানুহে বহুত ধৰণৰ মানুহে বিভিন্ন কমেন্ট কৰি আছে ৰাজনীতিবিদসকলে কিছুমান ৰাজনীতিবিদসকলে ৰাজনীতি কৰি আছে ইয়াক লৈ ধৰ্মীয় স্কলাৰসকলে ইয়াক লৈ চৰ্চা কৰি আছে ধৰ্মীয় ফালৰ পৰা বহুতজনে বহুত কমেন্ট কৰি আছে কিন্তু সাধাৰণ মানুহৰ কৰণীয় কি সাধাৰণ মানুহৰ কৰণীয় এটাই হেতু হৈছে আপোনাৰ ঘৰৰ ভিতৰত থকা আপোনাৰ চৰকাৰে যেটো ঘোষণা কৰিছে ঘৰৰ ভিতৰত থাকিব লাগে হেতুই আপোনাৰ পালন কৰিব লাগে আসলতে সাধাৰণ মানুহসকলে ভাবিছে লকডাউন কৰিছে আমি চাও বাহিৰত ওলাই চাও কেনেকুৱা লকডাউন হৈছে কেনে ধৰণৰ লকডাউন এটো মানে প্ৰয়োজন নহলেও কোনোবাই ঘৰৰ পৰা ওলাইছে ফুৰিছে ঘুৰিছে কিছুমানে আকৌ ঘৰত যদিও থাকিছে এটো পুলিচৰ ভয়ত থাকিছে মই অনুৰোধ জনাও যে পুলিচৰ ভয়ত নহয় আপুনি নিজক বচাবলৈ সমাজখনক বচাবলৈ আৰু এই দেশখনক বচাবলৈ কৰোনা ভাইৰাছৰ পৰা বচাবলৈ আপুনি ঘৰতে থাকক এটো এটা আপুনি ইতিমধ্যে শুনিবলৈ পাইছে যে কৰোনা ভাইৰাছৰ পৰা বচাৰ এটা পন্থা হেতু হৈছে আপোনাৰ বেলেগে থকা মোৰ এটাই ৰিকুৱেষ্ট আপুনি ঘৰত থাকক নিজক ৰক্ষা কৰক আপোনাৰ পৰিয়ালটোক ৰক্ষা কৰক আৰু আপোনাৰ সমাজখনক লগতে দেশখনক ৰক্ষা কৰিবলৈ আপুনি ঘৰতে অকলে থাকিবলৈ চেষ্টা কৰক আসসালামু আলাইকুম ওৰহমতুল্লাহি ওবাৰাকাতুহু মোৰ চেনেলখন সাবস্ক্ৰাইব কৰিব ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব পৰৱৰ্তী ভিডিঅ'সমূহ সকলোৰ আগত চোৱাৰ বাবে আপুনি বেল আইকনখন দবাবলৈ নাপাহৰিব লাইকটো